আজি এতিয়া আছোঁ মই লোখণ্ডৱালা মাৰ্কেটত। লোখণ্ডৱালা মাৰ্কেট হৈছে আন্ধেৰী ৱেষ্টৰ এখন মাৰ্কেট। মই ইয়াতে মোৰ কিবা কিবি চাব আছে। মই ফাৰ্ষ্ট আপোনালোকক দেখাই লওঁ লোখণ্ডৱালা মাৰ্কেট। অলপ মাৰ্কেটখনৰ গ্লিমছ দেখাওঁ। ইয়াতে বহুতবিলাক এনেকুৱা শ্বপছ আছে য'ত একদম ডিজাইনাৰ টাইপৰ মানে পাৰ্টি ৱেৰ ফ্লেশ্বি বস্তু চেল কৰে আৰু তেওঁলোকে ডিজাইন কৰি পেলাই বনায়ো দিয়ে। সেনেকুৱা ধৰণৰ শ্বপছ আছে। আৰু এই মাৰ্কেটখনৰ স্পেচিয়েলিটি এইটো হ'ল কি এই পূৰা দীঘলীয়া ৰাস্তা এটাৰে দুইফালে শ্বপছ আছে আৰু বিৰাটেই বেছি কালাৰফুল মাৰ্কেটটো। আৰু ইয়াতে বহুত বাৰ প্ৰায় মানে টিভি ষ্টাৰ্ছ বা বহুত এড চেডত ওলোৱা মানুহ বা কোনোবা মানে চিনাকি ফেচেছবিলাক ইউজুৱেলি দেখাই যায় মানে এইখন মাৰ্কেটত। তো দেখাই আছোঁ আপোনালোকক। ছোৱালীৰ কাপোৰৰ বাহিৰেও ল'ৰাবিলাকৰো বহুতবিলাক এনেকুৱা ফ্লেশ্বি কালাৰফুল টাইপৰ ষ্ট'ৰ্ছ আছে। আৰু ইয়াতে কিছুমান ব্ৰেণ্ডেড ষ্ট'ৰ্ছো আছে আৰু কিছুমান তেনেকুৱা ব্ৰেণ্ড নহয় বিশেষ, কিন্তু স্পেচিফিকেলি ডিজাইন কৰি বনোৱা ষ্ট'ৰ্ছ আছে। আৰু এইখন মাৰ্কেটত আছে বহুতবিলাক এনেকুৱা লোকেল ষ্ট'ৰ্ছ, কিন্তু ইয়াতে আপুনি ইয়াতে যোনবিলাক এইবিলাক কাপোৰ যোনবিলাক শ্বপছত দেখিছে তাতে লেবেলবিলাক আপোনালোকে দেখিব জাৰা বা কেনেকুৱা ভাল ব্ৰেণ্ডছৰে। তো আই ডোণ্ট ন' এইটো ফাৰ্ষ্ট কপি হয় নে ফেক্টৰী আউটলেটৰ পৰা কিবা ৰিজেক্টেড পিচেছ নে ছামথিং লাইক ডেট, মানে সেনেকুৱা। তাৰপিছত বহুতবিলাক মোবাইল এক্সেচৰিজৰ শ্বপছ আছে। মোবাইলৰ অল কাইণ্ডছ অফ ফোনছৰ ৰিপেয়াৰিং আৰু মোবাইল এক্সেচৰিজ বহুত ধুনীয়া একদম বিভিন্ন প্ৰকাৰৰ পোৱা যায়। ছেকেণ্ডলি ইয়াতে এসোপামান চেলনছ আছে, মেল এণ্ড ফিমেল চেলনছ, ইউনিচেক্স চেলনছ আৰু কিছুমান স্পেচিফিক সেনেকুৱা। মানে কমচে কম লোখণ্ডৱালাৰ ৰাস্তাটোত 12-15খনমান চেলন আছে। দেন ইয়াতে ট্ৰেডিশ্যনেল কাপোৰৰো বহুতবিলাক ষ্ট'ৰ্ছ আছে। মানে যোনে এথনিক ট্ৰেডিশ্যনেল কাপোৰ কিনে তেওঁলোকেও আহিব পাৰে। মাজে আছে কিছুমান খোৱাৰ জইণ্টছ, মানে শ্বপছ আৰু লগতে বিভিন্ন প্ৰকাৰৰ মানে এখন দুখন ৰেষ্টুৰেণ্টছো আছে আৰু তাতে জুচ শ্বপ বা কিবা সেনেকুৱা ধৰণৰ আছে। চ' মই ঘৰ আহি পালোঁ। ঘৰ বাহিৰত মোৰ একচুৱেলি এটা দুটা সৰু সুৰা বস্তু কিনিবলগীয়া আছিলে, সেইকেইটা মই কিনিলোঁ। ইমান ডাঙৰ বস্তু একো কিনিবলগীয়া নাছিলে, কিন্তু এতিয়া মই ঘৰত এখন ডাঙৰ বজাৰ মেলি থৈছোঁ। বজাৰখন কিয় মেলিছোঁ কি মই আপোনাক দেখাই আছোঁ। ফাৰ্ষ্ট মই গোটেই মোৰ মেচটো দেখাই লওঁ। এয়া মোৰ জোতা চেণ্ডেল কাপোৰ কিবা কিবি, আৰু টাৰ্গেটটো হৈছে এই গোটেই বস্তুবিলাক ভৰোৱা সেই বেগটোত। এই গোটেই যে মই মেচটো ক্ৰিয়েট কৰিছোঁ সেইটোৰ কাৰণ হৈছে মোৰ হঠাতে এটা প্ৰগ্ৰেম বনিছে কি মই কামিং উইকত 2 দিনৰ কাৰণে গৈ আছোঁ এটা ভেৰি শ্বৰ্ট ট্ৰিপত। আৰু ট্ৰিপ বুলি ক'লে মানে প্লেনিং আৰু আগৰ পৰা আৰম্ভ হয়। আৰু মই ইন জেনেৰেল মোৰ লাইফৰ একো ডাঙৰ ইভেণ্ট বা ডাঙৰ ডিচিশ্যনছবিলাকত কেতিয়াও কোনো প্লেনিং নকৰোঁ, আৰু সেইটো যেনেকৈ লাইফত হৈ যায়। কিন্তু সৰু টাস্ক বা সৰু ইভেণ্টছবিলাকক বহুত বেছি মাইক্ৰ' মেনেজ কৰোঁ। আৰু এতিয়া গৈ আছোঁ জাষ্ট 2 দিনৰ কাৰণে, কিন্তু ছোৱালীবিলাকৰ কি আৰু চুলিৰ পৰা লৈ পেলাই ভৰিটোলৈকে ইমান বস্তু থাকে, সেইকাৰণে মই 2 দিনৰ কাৰণেও মানে পূৰা ইভেণ্ট একজেক্টলি ইভেণ্ট নহয়, মানে মৰ্ণিং আফটাৰনুন ইভিনিং নাইটৰ কাৰণে তেনেকৈ স্পেচিফিককৈ বস্তু লোৱা হৈছে। আৰু আল্টিমেটলি ইমান সোপা বস্তু ওলাইছে। মই বাহিৰত কেতিয়াবা মানে যেতিয়াও ক'ৰবাত মই যাওঁ একদম এদিনৰ কাৰণেই কিয় নহওক, মই মোৰ কাৰণে একদম এক্সক্লুচিভলি এটা বেগ লওঁ ছাচ ডেট মানে
মই কোনো বস্তুক লৈ কম্প্ৰমাইজ কৰিবলগীয়া নহয় আৰু যিমান লাগে তাতকৈ অলপমান সদায় এক্সট্ৰা নিউ বেকআপৰ কাৰণে এতিয়া মই এই গোটেই বজাৰখন সামৰিম লৈ লৈছোঁ 3টামান ট্ৰাউজাৰ এইটো অলপ ষ্ট্ৰেইট ডেনিম জেগিংছ দেন এইটো এটা পেৰেলেল পেণ্ট নৰ্মেল আৰু এইটো এটা লুজ ফিটেড ডেনিমছ তাৰপিছত কেইটামান বেছিক কেজুৱেল টি শ্বাৰ্টছ চাওঁ মই ইয়াৰ ভিতৰত কোনোবা এটা ট্ৰেভেলিঙৰ কাৰণেও ইউজ কৰিব পাৰোঁ তো এইবিলাক কেজুৱেল টি শ্বাৰ্টছ এটা লৈছোঁ মই ফৰ্মেল কাইণ্ড অফ আ ড্ৰেছ তাৰপিছত নেক্সটটো হৈছে এটা জাম্প শ্বুট দেন এইটো হৈছে এটা ভেৰি কেজুৱেল চামাৰী আউটফিট এইটো হৈছে এটা ডেনিমৰ ক্ৰপ টপ along with this এটা অলপমান umbrella kind of a skirt neck pieces mostly এইবিলাক earrings rings আৰু এইবিলাক হৈছে কিবা কিবি মোৰ কসমেটিক্স ফুটৱেৰ্ছ তো এই গোটেই বস্তুখিনি এতিয়া ভৰাম মই বেগটোত পেকিং কৰা কামটো বহুত টান নেক্সট ব্লগটোত মই চেষ্টা কৰিম কি মই য'ত গৈ আছোঁ কি কৰি আছোঁ সেইটো মই আপোনালোকক যিমান পাৰি দেখাই যাম কি আৰু ব্লগছবিলাক হৈছে a way to capture memories তো মই ফটাফট নিজৰ স্পীড বঢ়াওঁ আৰু গোটেইবিলাক পেকিং খতম কৰোঁ মোৰ বস্তু সামৰি হৈ গ'ল চব আৰু জাষ্ট বেগত ভৰাব আছে কিন্তু তাৰ আগতে এটা এচেঞ্চিয়েল বস্তু যোনটো মোৰ ট্ৰেভেল কিটত সদায় থাকে সেইটো হৈছে আইৰণ তো মই য'তেই নাযাওঁ কিয় কাৰণ কি হোটেলছবিলাকত মষ্টলি ৰুম ছাৰ্ভিচততো চব কাপোৰ আপোনাক আইৰণ কৰিয়ে দিয়ে তথাপিতো মই ইমানেই অবচেছড হয় কি মোৰ কাপোৰ একদম ফিটফিটিয়া ষ্ট্ৰেইট হ'ব লাগিব অকণমানো ৰিংকলছ আহিব নালাগে তো মই এদিনলৈ গ'লেও এই বস্তুটো সদায় মোৰ লগত থাকেই তো এইটো যাব মোৰ ট্ৰেভেল বেগত এতিয়া মই ইমান কষ্ট কৰিলোঁ মোৰ ভাগৰ লাগিল মই বজাৰত গ'লোঁ পেকিং কৰিলোঁ নিজকে ৰিৱাৰ্ড কৰিবলৈ কিবা এটা ভাল খাব লাগিব এতিয়া মোৰ খানা হৈ গ'ল ৰেডি এয়া হৈছে চিকেন কাৰী আৰু এয়া ৰাইচ তো খাবহে লাগে আৰু চ' এতিয়া খাবলৈ লৈছোঁ চিকেন আৰু ৰাইচ ইয়াৰ পিছৰ ব্লগটোত চেষ্টা কৰিম কি যোনটো ট্ৰিপত গৈ আছোঁ সেইখিনিৰ অলপ ক্লিপিং এটলিষ্ট আপোনালোকক দেখাওঁ তেতিয়ালৈকে বাই বাই